ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে এখন দলং। বিটিচি নিৰ্বাচন এতিয়া সমাগত। ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰিবলৈ দি আছে নানান প্ৰতিশ্ৰুতি। আজি আমি দেখুৱাম মডেল বিটিচিৰ সপোন দেখুওৱা BPF চৰকাৰৰ সপোনা স্বৰূপ। 17 বছৰে শাসন কৰা BPF চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰভাৱ নপৰা এখন গাঁৱৰ দৃশ্য। এই দৃশ্য বাক্সাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নৰসিংহীবাৰী গাঁৱৰ মূল পথৰ দৃশ্য। 4-5খন গাঁৱৰ ৰাইজে যাতায়াতৰ একমাত্ৰ উপায় এই বাঁহৰ দলংখন। এতিয়া এই দলংখন উটুৱাই লৈ যোৱাত অঞ্চলটোৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছৰে পৰা দলং নিৰ্মাণ কৰাৰ কাৰণে ৰাইজে প্ৰথমে কংগ্ৰেছ চৰকাৰক, তাৰ পিছত BJP চৰকাৰক আৰু BPF চৰকাৰক দাবী জনাই আহিছে, কিন্তু দলং নিৰ্মাণ নহ'ল। সেয়েহে ভুক্তভোগী ৰাইজে আজি হাতত দা কুঠাৰ লৈ ঘৰে ঘৰে গৈ বাঁহ কাটি আনি নিৰ্মাণ কৰি তুলিলে এইখন বাঁহৰ দলং। 17 বছৰে কাণ সাৰ নিদিয়া BPF চৰকাৰক এতিয়া তীব্ৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাইজে। আৰু এইবাৰ BTC নিৰ্বাচনত ইয়াৰ উত্তৰ দিব বুলিও কয় স্থানীয় ৰাইজে। লগতে অসম চৰকাৰক অতি সোনকালে এখন দলং নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায়। এতিয়া প্ৰশ্ন হয়, মডেল BTCৰ সপোন দেখুওৱা BPF চৰকাৰৰ সপোন হৈয়ে ৰ'ব নেকি? বাক্সাৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ। চৰকাৰে এতিয়ালৈকে আমাক কোনো কাণসাৰ দিয়া নাই। লগতে আমাৰ BJP চৰকাৰেও আমাৰ যিহেতু 5 বছৰ অতিক্ৰম কৰিবই, 4 বছৰ হ'ল ৰানিং, আমাৰ এতিয়ালৈকে কোনো কাণসাৰ দিয়া নাই। আমি বহুতবাৰ আমি ৰাজ্যিক চৰকাৰক আমি আহ্বান জনাইছোঁ, যিহেতু কৰা নাই। এইবাৰ আমি যদি 2021 চনৰ আগত যদি আমাৰ এই ব্ৰিজখন নিৰ্মাণ কৰি নিদিয়ে, আমি এই চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিম। চকু মেলি চোৱা নাই, কাৰণ ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে, জিতাৰ পিছত এওঁলোকৰ পৰিয়ালৰে কাম কৰে, আমাৰ নৰসিংহীবাৰীৰ পিনে নাচায়। কাৰণ এনেকৈ আমাৰ গাঁওখন পিছ পৰি আছে। আমি এখন ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে চৰকাৰে দিয়া নাই, ৰাইজে কৰিছে। কাৰণ BTC চৰকাৰ, আমি BTC-বাসী, বাক্সা জিলাৰ BTC-বাসী। নৰসিংহীবাৰী গাঁও আমাৰ অতিকৈ পিছপৰা গাঁও। ইয়াতে মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ চৰকাৰক, যাতে এই চেনেলটো চাই পেলাই চৰকাৰে অনতি পলমে বিষয় ববীয়াসকলক পঠাই দিছোঁ। আমাৰ যোৱা যিমান বিগত দিনত যিমান চৰকাৰ গৈছে, কংগ্ৰেছ হওক, BJP হওক, BPF হওক, আজিলৈকে আমাৰ এই নদীখনত এখন দলং আজিলৈকে আমাৰ চৰকাৰে কোনো অনুদান আমি আজিলৈকে পোৱা নাই। এইটো আমাৰ বিৰাট পৰিতাপৰ কথা। যদিও আমাৰ চৰকাৰে যিকোনো চৰকাৰে যদি কোনো কথা দিছে, কিন্তু ইলেকশ্যন আহিলে তেতিয়া আমাক কয় যে আমি হয়তো ইয়াতে আমি দলং কৰি দিম, এইটো সিটো কৰি দিম, কিন্তু আজিলৈকে কোনো চৰকাৰে আমাৰ এই কোনো অৱদান আমি কোনো চৰকাৰৰে পোৱা নাই। গতিকে আজি BPF চৰকাৰৰ 17 বছৰ গ'ল, তেখেতসকলৰ কোনো অৱদান আমি পোৱা নাই।